हेलो फ्रेंड সকল আপোনালোকক স্বাগতম জনাইছো আজিৰ এই নতুন ভিডিঅ'টোলৈ আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাম নতুন ৰেশন কাৰ্ডৰ লিষ্ট কেনেকৈ চেক কৰিব পাৰিব আপোনাৰ মোবাইলতে তেনেহলে আহক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ ফাৰ্স্ট টাইম আপুনি আপোনাৰ মোবাইলত থকা ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰি ল'ব ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰি তাত টাইপ কৰিব ৰেশন কাৰ্ড আসাম तार पिছত प्रथम जेतु लिंक आइছে আপুনি এই লিংকত ক্লিক কৰিব নাইবা মোৰ ডেসক্ৰিপচনত লিংকটো দি দিম তাত ক্লিক কৰি এইটো পেজত আহিব পাৰিব এই লিংকটোৰ ওপৰত ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা পেজ ওপেন হ'ব ইয়াত দেখিবলৈ পাব আপোনাৰ ডিস্ট্ৰিক্টসমূহ শো কৰিছে আপুনি আপোনাৰ নিজৰ ডিস্ট্ৰিক্টখন সিলেক্ট কৰিব মই মোৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰি দি আছো तार पिছত ইয়াত আৰু এটা পেজ ওপেন হ'ব ইয়াত লিখা আছে ৰিপোৰ্ট অন ক্যাটাগৰি উইথ নো ৰেশন কাৰ্ড ইন টেহসিল আপোনাৰ টেহসিলটো সিলেক্ট কৰিব পেজটো অলপ লোডিং হ'ব तार पिছত দেখিবলৈ পাব ৰিপোৰ্ট অন ক্যাটাগৰি উইথ নো অফ ৰেশন কাৰ্ড এপিএস তাৰ মানে আপোনাৰ ডিলাৰৰ নাম ইয়াত বিচাৰি উলিয়াব লাগিব তাৰ পিছত দোকানীজনৰ নামৰ ওপৰত ক্লিক কৰি দিব তাৰ পিছত আপোনাৰ নামসমূহ তলত এনেকুৱাকৈ আহি যাব ইয়াৰ পৰা আপুনি আপোনাৰ নামটো বিচাৰি উলিয়াব তেনেহলে জানিব পাৰিলে কেনেকৈ অতি সহজত ৰেশন কাৰ্ডৰ লিষ্ট চেক কৰিব পাৰি ভিডিঅটো চাই ভাল লাগিলে লাইক শেয়াৰ এণ্ড কমেন্ট কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মোৰ ভিডিঅ'বোৰ সকলোতকৈ আগলৈ চাবলৈ পায় আজিলৈকে ভিডিঅ'টো ইমানেই